পাৰ্ট ওৱানত গম পালে যে মই সকলোৱে যাই কিনে ভালদৰে দাড়িকেইডাল কাটি আহিলোঁ আৰু আহি কিনে ভালদৰে মুখখন ধুই ল'লোঁ আৰু ঘৰৰ ভিতৰত আহি কিনে দেখোঁ যে ইহঁতকেইটা ইয়াত বহি আছে কি কৰি আছে গম পোৱা নাই আৰু ইফালে আইতা আৰু দাদা মানে কাম কৰাত লাগি আছে যিহেতু আজি ভাদ মাহৰ পুথিভাগ আমাৰ ঘৰতে পঢ়িব সেইবাবে ইহঁতে কাম কৰাত লাগি আছে আৰু সেইবুলি নীলম আৰু মই আহি গ'লোঁ আমাৰ নামঘৰত আহিছোঁ মানে ইয়াৰ পৰা 4খনমান কঠ ল'ব লাগিব 4খনমান কঠ লৈ কিনে আমি এতিয়া ঘৰলৈ যাওঁ আৰু ঘৰত আহি কিনে ভালদৰে কঠকেইখন থৈ ল'লোঁ আৰু ইয়াতে মানে আমাৰ পুথিভাগ পঢ়িব আৰু ইফালে মায়ে কামত লাগি আছে ইফালে মায়ে কামত লাগি থাকক এইফালে মই আহি কিনে ভালদৰে ধুতিখন পিন্ধি লওঁ আৰু গলত গামোচাখন লৈ লওঁ আৰু ধুতি আৰু গামোচাখন ল'লে কিবা এটা নিজৰে ভাল লাগে মনটো আৰু সেইবুলি ধুতি আৰু গামোচাখন পিন্ধি ল'লোঁ আৰু ইফালে অলপ দেৰিকৈ মোক চাহ খাব দিলে আৰু চাহখিনি খাই কিনে ইফালে লাহে লাহে বাপ সমস্ত আহিলে আৰু মই ভালদৰে ভৰিখন ধুই দিলোঁ আৰু ইফালে বাপ সমস্তই চাহত লাগিল আৰু ইফালে পুথিভাগো আৰম্ভ হৈ গ'ল আৰু তাৰপিছত আহি গ'ল আমাৰ প্ৰসাদখনটি আমি খাই ল'লোঁ আৰু তাৰপিছত আহি গ'ল আমাৰ মহাপ্ৰসাদ আৰু মহাপ্ৰসাদখনটো আমি সকলোৱে খাওঁ আৰু পুনৰ লগ পাম নেক্সট ভিডিঅ'ত তো বাই বাই।